নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ আমাৰ চেনেল লাৰ্ণ টু ফ্লাই লৈ আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ খাদ্য আমি ক'ৰ পৰা পাওঁ পাঠটিৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আমি পাঠটি সম্পৰ্কে আলোচনা কৰিলোঁ আজি আমি পাঠটিৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ কৰিবলৈ যত্ন কৰিম তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ পাঠটিৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আছে সকলো জীৱৰ বাবে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে ইয়াৰ উত্তৰটো হ'ব সকলো জীৱৰ বাবে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয় আমি জানো যে বেলেগ বেলেগ জীৱই বেলেগ বেলেগ খাদ্য গ্ৰহণ কৰে ইয়াৰ কাৰণ জীৱসমূহৰ গঠন বাসস্থান আৰু প্ৰয়োজনীয়তাৰ ভিন্নতা আমি জানো যে সকলোবোৰ জীৱৰ একে ধৰণৰ খাদ্য কেতিয়াও নাখায় ভিন ভিন প্ৰাণীয়ে ভিন ভিন খাদ্য খায় সিহঁতৰ বাসস্থানবোৰো ভিন ভিন সিহঁতৰ দেহৰ গঠনসমূহো ভিন ভিন যেনে তৃণভোজী প্ৰাণীয়ে কেৱল উদ্ভিদজাত সামগ্ৰী খায় ঠিক তেনেদৰে মাংসভোজী প্ৰাণীয়ে কেৱল মাংস খায় আৰু সৰ্বভোজী প্ৰাণীয়ে মাংস তথা সকলো ধৰণৰ খাদ্য খায় উদ্ভিদজাত সামগ্ৰীও সিহঁতে খায় গতিকে সকলোবোৰ জীৱই একে ধৰণৰ খাদ্য কেতিয়াও নাখায় আৰু সিহঁতে বাসস্থানবোৰো ভিন ভিন হয় কিছুমান জীৱ পানীত বাস কৰে কিছুমান জীৱ মাটিত বাস কৰে কিছুমান জীৱ বৰফৰ থকা ঠাইত বাস কৰে গতিকে সকলোবোৰ জীৱৰ বাসস্থানবোৰো ভিন ভিন হয় সেই হিচাপে সিহঁতৰ প্ৰয়োজনবোৰো ভিন ভিন হয় গতিকে সকলো জীৱৰ বাবে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন কেতিয়াও নহয় দ্বিতীয় প্ৰশ্নটো আছে আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা উত্তৰটো হৈছে মই এইদৰে তালিকাত লিখি দিছোঁ উদ্ভিদৰ নাম লিখিছোঁ এফালে আৰু এফালে লিখিছোঁ সিহঁতৰ অংশবোৰ 1 নম্বৰতে লিখিছোঁ মই ধানৰ আমি কি খাওঁ সিহঁতৰ অংশ হিচাপে আমি ধানৰ গুটি খাওঁ গুটি অৰ্থাৎ চাউল দ্বিতীয়তে লিখিছোঁ ঘেঁহুৰো আমি কি খাওঁ গুটি খাওঁ গুটি হিচাপে আটা খাওঁ আমি আটাৰ ৰূপত আমি ঘেঁহু খাওঁ তৃতীয়তে লিখিছোঁ মই সৰিয়হৰ আমি কি খাওঁ গুটি অৰ্থাৎ তেল আমি সৰিয়হৰ তেল ৰন্ধা বঢ়াৰ কামত আমি ব্যৱহাৰ কৰোঁ গতিকে আমি সৰিয়হৰ গুটি খাওঁ তাৰ পাছতে আমি খাওঁ পাত মানে সৰিয়হৰ ভাজি আমি চব্জি বনাই খাওঁ হয়নে গতিকে আমাৰ সৰিয়হৰ অংশ হিচাপে আমি গুটি আৰু পাত ব্যৱহাৰ কৰোঁ চতুৰ্থতে লিখিছোঁ পালেং শাকৰ আমি পাত খাওঁ আৰু কাণ্ড খাওঁ ঠিক তেনেদৰে কলগছ লিখিছোঁ কলগছৰ আমি কি খাওঁ কলগছৰ আমি খাওঁ কল মানে অৰ্থাৎ ফলবিধ খাওঁ আমি তদুপৰি গা গছ হিচাপে আমি খাওঁ পচলা সৰু সৰু কলগছৰ পুলি আমি পচলা হিচাপে খাওঁ গতিকে এই 5 বিধে মই লিখিছোঁ ইয়াৰ উপৰিও তোমালোকে আৰু বেলেগো লিখিব পাৰা নিজে চিন্তা কৰি তৃতীয় প্ৰশ্নটো আছিল ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা উত্তৰটো হৈছে প্ৰথমতে আছিল আমাৰ গাখীৰ দৈ গাখীৰৰ চানা আৰু ঘিউ খ স্তম্ভৰ ই মিলিব প্ৰাণীজাত সামগ্ৰীৰ লগত অৰ্থাৎ গাখীৰ দৈ গাখীৰৰ চানা আৰু ঘিউ হৈছে প্ৰাণীজাত সামগ্ৰী তেনেদৰে পালেং শাক ফুলকবি আৰু গাজৰ এইবোৰ হৈছে আমাৰ কি শাক পাচলি সিংহ আৰু বাঘে কি খায় আন প্ৰাণী খায় অৰ্থাৎ সিহঁত হৈছে মাংসভোজী তৃণভোজী প্ৰাণীয়ে কি খায় উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় চতুৰ্থ প্ৰশ্নটো আছিল আমাৰ এইটো তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰণ কৰা তৃণভোজী উদ্ভিদজাত গাখীৰ কুঁহিয়াৰ আৰু মাংসভোজী ইয়াৰ উত্তৰ হ'ব প্ৰথমতে আছিল আমাৰ বাঘ এবিধ মাংসভোজী প্ৰাণী কাৰণ ই কেৱল মাংস খায় ইয়াৰ খালী ঠাইত হ'ব আমাৰ মাংসভোজী কেৱল মাংস খায় বুলি কৈছে মাংস খায় মানে কি সিহঁত হৈছে মাংসভোজী প্ৰাণী গতিকে বাঘ এবিধ মাংসভোজী প্ৰাণী হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক ডেছ বুলি কোৱা হয় কেৱল উদ্ভিদজাত বুলি কৈছে আমি জানো যে তৃণভোজী জীৱই কি খায় উদ্ভিদজাত সামগ্ৰী খায় গতিকে হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক কোৱা হয় তৃণভোজী প্ৰাণী
তাৰ পাছত আছে ভাটৌৱে কেৱল ডেছ সামগ্ৰী খায়। ভাটৌৱে কেৱল কি খায়? উদ্ভিদজাত সামগ্ৰীহে খায়। ফল মূল, বিভিন্ন ধৰণৰ ফল মূল খায়, জলকীয়া খায়। গতিকে ভাটৌৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়। তাৰ পাছত আছে ডেছ এবিধ পানীয় যি গৰু, ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী। গতিকে ইয়াৰ ভিতৰত কি হ'ব পানীয় হিচাপে? পানীয় আমাৰ কি আছে ইয়াত? কেৱল গাখীৰ আছে। গতিকে গাখীৰ এবিধ পানীয় যি গৰু, ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী। আমি এই কথা সকলোৱে জানো। ডেছৰ পৰা আমি চেনি পাওঁ। চেনি আমি ক'ৰ পৰা পাওঁ? কুঁহিয়াৰৰ পৰা পাওঁ। হয়তো বহুতে জানে, বহুতে নাজানিবও পাৰে। গতিকে চেনি আমি ক'ৰ পৰা পাওঁ? কুঁহিয়াৰৰ পৰা পাওঁ। গতিকে আমাৰ অনুশীলনী প্ৰশ্নোত্তৰ সিমানেই আছিল। ইয়াৰ উপৰিও ইয়াত কিছু প্ৰকল্প তথা ক্ৰিয়াকলাপ আছে, সেইবোৰ তোমালোকে নিজে কৰি চাবও পাৰা। তদুপৰি তোমালোকৰ বিদ্যালয়সমূহত হয়তো এই বিষয়ে তোমালোকক কৰিবলৈ দিবও পাৰে। কিছু ভাবিবলগীয়া দিশ আছে, 2টা প্ৰশ্ন আছে। এইকেইটা প্ৰশ্ন তোমালোকে নিজে চিন্তা কৰিব পাৰা। তোমাৰ চাৰিওফালে থকা সকলো জীৱই পৰ্যাপ্ত পৰিমাণৰ খাদ্য খাবলৈ পাৰেনে? যদি নাপায় কিয়? আৰু খাদ্যৰ অপচয় আঁতৰাবলৈ আমি কি কি উপায় চিন্তা কৰিব পাৰোঁ? এই 2টা প্ৰশ্ন তোমালোকে নিজেই চিন্তা কৰিবা, ইয়াৰ উত্তৰ উলিয়াবলৈ যত্ন কৰিবা। গতিকে আজিৰ ভিডিঅ'টো আমাৰ সিমানখিনিয়ে আছিল। তোমালোকে প্ৰশ্নোত্তৰসমূহ ভালদৰে মই ইয়াত লিখি দিয়াৰ পৰা তোমালোকে লিখি ল'বা, ভিডিঅ'বোৰ প'জ কৰি লিখি ল'বা। যদিহে আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু উপযোগী বুলি ভাবে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ।